হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো বাৰু বৰ্তমান ভালেই। চ' আজি সম্পূৰ্ণ এমাহমানৰ বিৰতিৰ পিছত মই এমাহ বিৰতি ল'লোঁ এমাহমানৰ বিৰতিৰ পিছত আকৌ এটা ভ্লগ আৰম্ভ কৰিছোঁ। আচলতে মোৰ ফোনটো বেয়া হৈ গৈছিলে আৰু ফোনটো বেয়া হোৱাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু লগতে মোৰ এক্সামো আছিলে। মাষ্টাৰ ডিগ্ৰীও মই অনলাইন কমপ্লিট কৰিলোঁ, খতম হ'ল মোৰ। ৰিজাল্ট দিয়া নাই বাৰু, ৰিজাল্ট দিবলৈ বাকী আছে, কিন্তু খতম হ'ল আৰু মানে পঢ়া শুনা কৰি সকলোবোৰ শেষ হ'ল। মাষ্টাৰ ডিগ্ৰী খতম কৰিলোঁ অনলাইনে। কিমান যে আনলাকি, মানে ইমান ধুনীয়া এখন ইউনিভাৰ্চিটিত পঢ়ি, ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়াৰ পিছত শেষৰ দিনকেইটা নাপালোঁ। বহুত বেছি আনলাকি বুলি ক'ম নিজকে। মানে আচলতে ইউনিভাৰ্চিটিখন বহুত বেছি মৰমৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিসকলে পঢ়িছে তেওঁলোকে জানে, মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আৱেগে বহুত বেছি বেলেগ। মানে মই কথাৰে ভাষাৰে বুজাব নোৱাৰিম আপোনালোকক, কিন্তু সেই ধুনীয়া ইউনিভাৰ্চিটিখনৰ শেষৰ দিনকেইটা মিছ কৰিলোঁ। বহুত বেছি মনত পৰিছিলে, বহুত বেছি মানে মনত পৰিছে, বহুত মিছ কৰিলোঁ। গোটেই জীৱন থাকি যাব আৰু সদায়। আগতে যেতিয়া আমি জুনিয়ৰ আছিলোঁ আৰু আমাৰ যেতিয়া ছিনিয়ৰবোৰ আছিলে ন, তেতিয়া সদায় ভাবোঁ যে আমিও এনেকৈ এদিন ফেয়াৰৱেল পাম। আমি যেতিয়া তেওঁলোকক ফেয়াৰৱেল দিওঁ তেতিয়া ভাবোঁ যে আমাৰো সময় আহিব, আমিও এনেকৈ ফেয়াৰৱেল পাওঁ, আমাৰো এনেকুৱা এনেকুৱা হ'ব। নাই, চব খতম, বন্ধ হ'ল। চ' কথাটো হৈছে সেইটো যে এক্সাম আছিলে, এক্সামৰ কাৰণেও ভিডিঅ' বনোৱা হোৱা নাছিলে আৰু লগতে ফোনটো বেয়া হৈছিলে, মই ক'লোৱে, সেইকাৰণেও ভিডিঅ' বনোৱা হোৱা নাছিলে। এতিয়া বাৰু ফোন এটা ল'লোঁ, আজি এসপ্তাহে হ'ব হ'ল চাগে ফোন এটা লোৱা, কিন্তু তেতিয়াও মোৰ ভিডিঅ' বনোৱা হোৱা নাছিলে। কিবা কিবি কাম যে ওলাই থাকে, সেইটো কাৰণেই মানে। আৰু মই অকণমান আচলতে ভিডিঅ' যেতিয়া বনাই থকা নহয় ন, তেতিয়া কিবা এটা হৈ যায়, মানে সেই মানে জ'চটো নাপাওঁ ভিডিঅ' বনোৱাৰ। আৰু ৰেগুলাৰলি যদি ভিডিঅ' বনাই থকা হয় তেতিয়া মানে এটা এনাৰ্জি এটা থাকে যে ভিডিঅ' বনাব লাগে, ভিডিঅ' বনাব লাগে। আৰু যাহা অকণমান ৰখি দিয়া হয়, দুদিনমান যেতিয়া ৰৈ দিয়া হয়, মানে সেই এনাৰ্জিটো নাইকিয়া হৈ যায়। আৰু মোৰ লগতো তেনেকুৱাই হৈছে। চ' তেতিয়াও আজি একদম থিৰাং কৰি লৈছোঁ যে যিয়ে মই দেখাব পাৰোঁ লাগিলে, কিন্তু মই আজি এটা ভ্লগ বনামেই। আৰু সেয়ে আপোনালোক সকলোকে আজিৰ ব্লগটোলৈ স্বাগতম জনালোঁ। চ' ভিডিঅ'টো শেষৰলৈকে চাই থাকিব, কিনো কৰোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কিছুমান ভিডিঅ' মই আগতেও কৰি থৈছিলোঁ। যোৱাকালি তিনিচুকীয়াত গৈছিলোঁ আৰু তাতে ভণ্টিৰ এটা শ্ব' আছিলে, তাৰো মই ভিডিঅ' কিবাকিবি কৰি থৈছোঁ। মই জানো আপোনালোকে ভণ্টিৰ কিছুমান ভিডিঅ' চাই ভাল পায়। ভণ্টিৰতো বহুত ফেন আছে মোৰ মানে ইউটিউবত আৰু ইউটিউব ফেমিলিটোত মোৰ ইউটিউব ফেমিলিটোত তাইক ভাল পোৱা মানুহ বহুত আছে। চ' সেইটো কাৰণে মই ভিডিঅ' অকণমান কৰি থৈছোঁ, সেয়া বাৰু মই পিছত লগাই দিম, চাব আপোনালোকে। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি এনেকৈ আৰম্ভ কৰোঁ আৰু শেষৰলৈকে ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকে মোক মিছ কৰিছিলেনে বাৰু অকণমান হ'লেও মোক কমেণ্ট কৰি জনাব দেই। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' হে গাইজ, এতিয়া মই ওলাইছোঁ, চক এইফালে ওলাই মেলি লৈছোঁ। মই যাওঁ এতিয়া মাৰ লগত, আমাৰ ঘৰত সকাম আছে 2 তাৰিখে, তাৰ কাৰণে ভকত মাতিবলৈ। আৰু মই যাওঁ, কিন্তু আপোনালোকে মই যে কৈছিলোঁ ভণ্টিয়ে শ্ব' কৰিছিলে, তাৰ মই ভিডিঅ' ক্লিপকেইটা লগাই দিওঁ, তাকে চাই লওক। আৰু শ্ব'টোত ভণ্টি কি কৰিবলৈ গৈছিলে সেয়া ভণ্টিয়ে নিজে কৈ দিব। কৈ দিয়া, কেলৈ গৈছিলা, কি আছিলে? ফাৰ্ষ্টতে মোৰ চাকলটো ইমান গেলা লাগিছে। মই শ্ব'টোত এজ এন এৱাৰ্ডি গৈছিলোঁ। মই এটা এৱাৰ্ড পাইছিলোঁ, ৱুমেন এম্পাৱাৰমেণ্ট এৱাৰ্ড উইনাৰ। ভাস্কৰ দায়ে দিছে, মানে ভাস্কৰ দা কি আছিলে, ভাস্কৰ কাশ্যপ এণ্টাৰটেইনমেণ্টে অৰ্গেনাইজ কৰিছিলে আৰু সেই এৱাৰ্ডটো মোক প্ৰেজেণ্ট কৰিছিলে। তো তাৰ কাৰণে মই স্পেচিয়েল ৱাক তাত কৰিব গৈছিলোঁ আৰু মোক ফেলিচিটেট কৰিলে। চ' সেয়াই, ভিডিঅ'টো চাই লওক ৱাকটো কেনেকুৱা হৈছে, কমেণ্ট ডাউন কেনেকুৱা লাগিলে। পাগলী এটাই। আৰু হেৰি, আমাৰ ধুনধুনেও তাত কম্পিটিশ্যন জইন কৰিছিলে শ্ব'টোত, সিও কিবা কিবি পালে। চ' আপোনালোকে চাই লওক কি হ'ল। চ' আপোনালোকে চাই থাকক, মই আকৌ ঘৰলৈ আহি আপোনালোকক আকৌ লগ পাম।
আজি বিজয়ী প্ৰাৰ্থী হৈছে কণ্টেষ্টেণ্ট নাম্বাৰ 17 এটা হাত চাবই লাগে সকলৰ পৰা আহিলোগে গৈ আৰু হল বাৰু অকমান দেৰি অহা 3টামান বজাতে আহিছিলো এতিয়া 4:30 বাজিলে ভাত পানী খালো ঐ পুনাই মাতিছিলে তাৰপিছত ভাত পানী খালো আৰু এতিয়া 4:30 বাজিলে 5টামান বজাত অকমান খোজ কাঢ়িবলৈ যাম মই অকনমান শকত হৈছো মোৰ পেটটো বাঢ়িছে অকনমান আপোনালোকৰ হাঁহি উঠিব মোৰ কথাটো শুনি ভাবিছে ইমান ক্ষীণমিন ছোৱালীজনীনো কি শকত হৈছে হয়নে আচলতে মই এটা সময়ত বহুত বেছি ফিগাৰ মেইনটেইন কৰি থকা টাইপৰ ছোৱালী আছিলো এতিয়া একোৱে নকৰা হলো সেইবোৰ সো অকমান শকত হৈছো খোজ কাঢ়িবগে লাগিব আৰু লগতে আজি জেঠাইহঁতৰ ঘৰৰ পৰা এয়া এইবোৰ এয়া দেখিছে এইখিনি গেন্দা ফুলৰ এনেকৈ কাটিং অকণমান লৈ আহিছিলোঁ মৰহিয়ে গৈছে ইমান যে গৰম এইখিনিও ৰুই ল'ব লাগিব যে মই নুৰুব পাৰোঁ আমাৰ নানী আছে নানীয়ে আজি ৰুম বুলি কৈ থৈছে হয়তো তেওঁ ৰুব পাৰে তাৰপিছত এইখিনি কৰিম তাৰপিছত মই অকণমান খোজকাঢ়িবলৈ যাম আৰু আপোনালোককো আমাৰ এইখিনিৰ জেগাৰ সন্ধিয়াৰ পৰিৱেশটো অকণমান দেখাম তো চাই থাকক Hey guys, খোজকাঢ়ি আহিলো বহুত দেৰি খোজকাঢ়িলো দেই 1 ঘণ্টামান সময় খোজকাঢ়িলো কিন্তু কি লাভ হ'ব জানেনে খোজকাঢ়াৰ পিছত গ'লো মই বজাৰ মাংস আনিলো আৰু লগত আনিলো চিংৰা আৰু এতিয়া খাব লৈছো গোলাপ জামুন আছিলে গোলাপ জামুন আৰু চিংৰা একো লাভে নহ'ল খোজকাঢ়াৰ মানে এইবোৰ দেখিলে ৰখিব নোৱাৰো আচলতে
খাওঁ খাওঁ লাগে আৰু লগতে মই আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিম যিহেতু দুদিনৰ ভিডিঅ' একেলগে দিছোঁ সেইবাবে ভিডিঅ'টো দীঘল হৈ যাব আৰু আজি বিশেষকৈ আজিৰ দিনটো বুলি স্পেচিয়েলি দেখাবলৈ একো নাছিল সেই ভিডিঅ'খিনিকে মই দেখালোঁ আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰৰ সৈতে আপুনি নটিফাই হৈ থাকে পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ চুনুকু বাই বাই কৈ দে এইটো বাই বাই বাই